আমাৰটো নহ'লে আপোনালোকে বহুত 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 শুভেচ্ছা চাকৰি নাপাম চাগে আৰু অহা জনমত এই ওপৰত যদি স্বৰ্গৰ স্থান পাওঁ কেনেবাকৈ তাতেই পোষ্ট এটা খালী আছে তাতেই এপ্লাইটো কৰি থৈছোঁ। ভোট দিয়ক কি ভোট দিয়ক ভোটি মানে হৈছে ভোট দিয়ক কালি শুনিলে কিবা ভোট দিয়ক এই বেহাৰ পৰা কিবা খণ্ড তাত তো কালি পৰা কৈ আছে ভোট দিয়ক কি কৈ দিয়া ভালকৈ ভোট দিয়ক কৈ দিয়া ভোট দিয়ক কালি যে কৈছে কালি ভোট দিয়ক কৈছে মানে কি ভোট দিয়ক নতুনকৈ এইবোৰ শব্দ শুনিছে সিহঁতৰ মুখ পৰা এতিয়া আচলতে সদায় শুনিবলৈ ভালো লাগে সেইটো কাৰণে তুমি হেৰিটো কি আছিলে কৈ দিয়াচোন জিলাখন নামটো কি আছিলে জিলাখন নামটো কি আছিলে জিলাখনৰ নামটো যোৰহাট আৰু থানা মৌজা কি আৰু থানা বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত 6টা ঋতুৰ ভিতৰত সবাতোতকৈ এটা ভাল লগা সবাতোকৈ সকলোৱে হয়তো চাগে এইটো খুব ভাল লগা ঋতুটোৱে হৈছে শৰৎ ঋতু আৰু শৰতৰ আগমনে আচলতে সকলোৱে মনবোৰ আচলতে শীতল কৰি তোলে পৰিৱেশ খুব সুন্দৰ হৈ যায় অন্ন বস্ত্ৰ আৰু বাসস্থানটোৰ ভিতৰতে আছোঁ অন্নমুঠি খালোঁ আৰু এতিয়া বস্ত্ৰটো পিন্ধি লৈছোঁ এতিয়া ঠাণ্ডা কালি আহিলে গতিকে অলপ বেছিকৈ ডাবুল বস্ত্ৰৰ প্ৰয়োজন হৈছে ডাবুল বস্ত্ৰ লগাই দিলোঁ জেকেট লগাই দিলোঁ আৰু এই জেকেট পিন্ধি আচলতে ক'লৈ যাবলৈ ওলাইছোঁ আপোনালোকক দেখাম খুব ভাল লগা এতিয়া দিনবোৰ শৰতৰ দিন বুলি ক'লে আচলতে ভালেই লাগে কুঁৱলী শৰতৰ শেৱালি সুগন্ধ আৰু তাতোতকৈও বেছি ভাল লাগে শৰতত শীতৰ যি অনুভূতি সেই শীতৰ বুকুচাত উঠি ৰাসৰ আগমন ঘটে আৰু এতিয়া বৰ্তমান ৰাসৰ ছিজন সকলোতে আচলতে অসমৰ সকলো জেগাতে বৰ্তমান ৰাসৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে আমাৰ ইয়াতো ৰাসৰ প্ৰস্তুতি আৰম্ভ হৈছে আজিৰ পৰাই ৰাস হৈছে আমাৰ ঘৰৰ অলপ দূৰ আগত আচলতে মই য'ত মোৰ স্কুলীয়া জীৱন আৰম্ভ কৰিছোঁ তাতে বামুণপুখুৰী বুলি কয় তাতে এইবাৰ ৰাসৰ আচলতে 100 বছৰ সম্পূৰ্ণ হ'ল গতিকে 100 বছৰ সম্পূৰ্ণ উপলক্ষে 7 দিনীয়া ৰাস উদযাপন কৰিছে আজিৰ পৰা আৰম্ভ হৈছে তো অহাকালি যিহেতু দেওবাৰ গতিকে দেওবাৰৰ কাৰণে অকণমান আজি অলপ দেৰি কাৰণে ৰাস চাবলৈ যাওঁ বুলি ওলাই ভাবিছোঁ সেই জেগালৈ আপোনালোককো লৈ যাম তো আজিৰ পৰা আৰম্ভ হৈছে গতিকে ব'লক ৰাস চাবলৈ যাওঁ মোৰ লগতে শীতৰ শুই নাথাকিব খালি ঠাণ্ডা বতৰত অলপ জাগি থাকিব ৰাস চাবলৈ যাবলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ আন নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল কুঁহিপাত ডেকালৈ স্বাগতম জনাইছোঁ তো ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো আৰু খুব এটা সুন্দৰ পৰিৱেশ আৰু এয়া পুৰা কুঁৱলী ফালি আচলতে আহিছোঁ মই অলপ এতিয়া এডোখৰত নাই সেইডোখৰত পুৰা কুঁৱলী আছিলে এইটোও আচলতে সুকীয়া এটা আমেজ আৰু এয়া আহি পালোহি আচলতে বহুত দিনৰ মূৰত এই বামুণপুখুৰীত আচলতে ৰাস উপভোগ কৰাৰ উদ্দেশ্যে আহিছোঁ ৰাস নাই আজি ভাওনা আছে তো এয়া দেখিছে আপোনালোকে আৰম্ভণিটো খুব সুন্দৰকৈ আচলতে প্ৰস্তুত কৰি উলিয়াইছে এটা বহুত ডাঙৰ পেণ্ডেল আমাৰ এখন বামুণপুখুৰী স্কুলৰ কাষতে এখন যি ফিল্ড আছে তাতে আচলতে ৰাস অনুষ্ঠিত কৰা হয় আৰু ব'লক এতিয়া সেই ৰাসৰ যি মেইন মণ্ডপ আছে সেই মেইন মণ্ডপলৈ সোমাই যাওঁ আৰু এইখনে হৈছে মই পঢ়া মোৰ স্কুলখন বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় স্কুলখন দেখিলে আচলতে এই স্কুলীয়া দিনবোৰে মনত পৰি যায়
আৰু এখন সুন্দৰকৈ দুৱাৰমুখতে এখন গেট ইয়াৰ ভিতৰলৈ সোমাই যাম বলক ভিডিঅ'টো চাই যাব শেষলৈকে সকলোবোৰ দেখাই যাম ভিডিঅ'টোৰ জৰিয়তে আৰু এই দেখিছে সেই শতবৰ্ষ গড়তা এই বামুণপুখুৰী ঐতিহাসিক ৰাস মণ্ডপৰ কিছু মুহূৰ্ত য'ত আজি অগণন ৰাইজৰ সমাগম ঘটিছে আচলতে সকলোৱে হেঁপাহেৰে বাট চাই থাকে আৰু 2 বছৰ কোভিডৰ পিছত আচলতে ৰাস এনেকুৱা অনুষ্ঠানবোৰ হৈছে গতিকে সকলো ওলাই আহিছে ৰাস উপভোগ কৰিবলৈ বলক আজি ৰাসৰ প্ৰথম দিনাখন কিছু দৃশ্য উপভোগ কৰোঁ এনে লাগে যেন হাতৰ অস্ত্ৰ তুলি সমস্ত পাপিকে মই কৰিম নিশল কিন্তু নোৱাৰে নাজানে কামাই কি আছে এনে ভাবিব যাৰ হতে করি মাত্র 2 বার্তালা উন্মুক্ত হৃদয় মূর হল পরে হান যাও যাও এবে কামাই ভূমিতে
এই পতন পরিণতিশ্বর কোনটা? আর মই তোমার ভাতৃ বিশ্বের আতঙ্ক ওই যোদ্ধা মনে আছে উৎকৃষ্ট স্থান স্থাপনা করে লাভ করেছে তারা আর আমার কি হতে বিজয় প্রস্তুত আছে আমার পাতা লিখে আমি মুহূর্তকে দাদা রক্ত পান করিব এ পতা সমাজ এটা কথা কওকচোন বাৰু, কালি আপোনালোকৰ চৰকাৰী যি চাকৰি থাৰ্ড গ্ৰেডৰ যি ৰিজাল্ট দিলে হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী আপোনালোকে কোনে কোনে পালে? পাৰ্টি খাবলৈ মাতিব। ময়ো দিছিলোঁ, ময়ো নেপালোঁ আচলতে। জেনেৰেলৰ ইমান বেছি মাৰ্কছ পাবলগীয়া হৈছে, ইমানেই পঢ়িব লাগিব। এই জনমত চাকৰি নাপাম চাগে আৰু অহা জনমত সেই ওপৰত যদি স্বৰ্গৰ স্থান পাওঁ কেনেবাকৈ, তাতে পোষ্ট এটা খালী আছে, তাতে এপ্লাইটো কৰি থৈছোঁ, যদি পাওঁ তাতেই পাম আৰু ইয়াত আৰু চাকৰি তাকৰি নাপাওঁ। জেনেৰেল কাষ্টৰ মানে আৰু ক'ৰবাত মৰি যাওঁ। মকৰাজালৰ ৰছী এডালো নাই। মকৰাজালৰ ৰছী এডাল থকা হ'লে, এই তাতে থকা হ'লে মকৰাজালৰ ৰছী এডালতে ওলমি মৰি গ'লোহেঁতেন আৰু। মোৰ দুখ দেখি কালি ৰিজাল্ট দিয়াৰ পিছত মানুহজনীয়ে কৈছে, দুখতে গোটেই ৰাইটোৱে তামোল দাই যে কৈছিলে উল্টাকে শুই থাকিলে, গোটেই ৰাইটো উল্টাকে শুই থাকিল। এইটো বিশ্বাস কৰক, তাকৰকে ইমানকেইটামান ভাত খাই গোটেই ৰাইটো শুয়ে। ৰাতিপুৱা শুই উঠাৰ পিছত মানুহজনীয়ে কৈছে বোলে, ধৈৰ্য ধৰা ধৈৰ্য ফল হেনো বোলে সদায় তিতা। মই যদি তিতা হয় তেতিয়াহ'লে বাৰু যেন তেন ধৈৰ্যটো ধৰিছোঁ, যদি মিঠা হয় अरे कहना क्या चाहते हो? কি হ'ব কওকচোন? চুগাৰে হেঁচা মাৰি ধৰিব। আজিকালি সেই আগৰ দিন নাই, 60-70 বছৰৰ পিছত হোৱা, 30 বছৰ হোৱাৰ লগে লগেই চুগাৰ প্ৰেছাৰ গোটেই সোপাই হেঁচা মাৰি। গতিকে তাইক কৈছোঁ, তিতা যদি হয় ধৈৰ্য ফল তেতিয়াহে ধৰিম, মিঠা হ'লে মোৰ দ্বাৰা নহ'ব, তুমিও নধৰিবা। আৰু আমাৰ এইও দিছিলে পৰীক্ষা, কিন্তু কি হ'ব, লোকৰ ঘৰে ঘৰে মাছ বিচাৰি ফুটে, মাছ বিচাৰোঁতে নপঢ়িলে, তাতে হ'ল জেনেৰেল কাষ্টত সোমালে, ফেইল কৰিলে। এতিয়া তাই একদম দুখতে চকু পানী টোপানিবলৈ অৱস্থা নাই। এই তাতে শুই আছে আৰু পুতেকে সান্তনা দি আছে। নাই, তাই নামানে, তাই গোটেই দিনটো আজি কান্দিয়ে আছে। কি হ'ব, উপায় নাই। এই দশা মোৰ দশা একেই দশা হ'ল আৰু আমাৰতো নহ'লে। আপোনালোককে বহুত 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 শুভেচ্ছা জনাইছোঁ। আপোনালোকক আগন্তুক দিনবোৰ ভাল হওক। পৰীক্ষা যিটো ভাইভা আছে, অৰেল আছে, সেইটো আপোনালোকে আগবাঢ়ি যাওক আৰু দেশৰ হকে সমাজৰ হকে আমাৰ হকে কাম কৰি যাবলৈ, সমাজখন আৰু এখোজ আগবঢ়াই নিবলৈ আপোনালোকক তেজ বল শক্তি প্ৰদান কৰক, তাকে কামনা কৰিছোঁ। দেশখন আৰু বেছি আগুৱাই নিয়ক আপোনালোকৰ দ্বাৰা, দেশখনৰ উন্নতি হওক,
উন্নতিৰ ঘৰত অসম সকলোকে ওপৰত জিলিকি উঠক তাৰে কামনা কৰি পুনৰবাৰ আপোনালোক সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু যিসকলে ফাইনেল যি অৰেল ভাইভা হ'ব সেইখন চিলেক্ট হ'ব তেখেতসকলে পাৰ্টি খাবলৈ খোৱাবলৈ নাপাহৰিব সকলোৱে মাতিব পাৰ্টি খাবলৈ যাম পুনৰবাৰ সকলোকে বহুত 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 শুভেচ্ছা কংগ্ৰেচুলেশ্যন যোৱাকালি বহুত ৰাতি হৈ যোৱাৰ কাৰণে ভিডিঅ'টো আচলতে আন্ধাৰ হৈ থকাৰ কাৰণে ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি আপোনালোকে আমাৰ ভিডিঅ'টো ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি ল'ব ভিডিঅ'টো যিমান পাৰে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ সকলোবোৰ ভালে থাকক কুশলে থাকক বাই বাই জয় অসম সকলোকে পুনৰবাৰ ৰাসৰ শুভেচ্ছা জনাইছোঁ বাই বাই